লাইট নাথাকিলে ই 12 ঘণ্টা ঠাণ্ডা কৰি ৰাখিব ভিতৰ পাৰ্ট বস্তুখিনি ঠাণ্ডা কাঁহী বাতি ধোৱা মেচিন এইটো স্যামসাঙৰ হয় এইটো তোমাৰ এনেকুৱা সিস্টেম হয় হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই মোৰো বৰ্তমান ভালেই দিয়ক আপোনালোকে আগৰ ভিডিঅ'টো চালে আৰু কাৰেঙৰ মানে আৰু এটা পাৰ্ট আছে য'ত ইলেক্ট্ৰনিক্সৰ বস্তুখিনি পায় আৰু মই ভাবিলোঁ যে কি তাৰে ইলেক্ট্ৰনিক্সৰ বস্তুখিনি আপোনালোকক দেখাম তো এইবুলি আহিলোঁ এইখনো আপোনালোকৰ কাৰেঙৰ মানে ফ্ৰণ্টতে আছে এইখনৰ নামো কাৰেঙে হয় খুটিকটীয়াত আছে মানে লক্ষীনগৰ চাৰিআলিৰ ওচৰতে আছে তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিওঁ আৰু দোকানখনৰ ফ্ৰণ্টতে মই আছোঁ তো বলক এতিয়া ভিতৰলৈ সোমাই যাওঁ আৰু কি আছে কি নাই কিমান বস্তুৰ মানে কোনটো বস্তুৰ কি দাম হয় গোটেইখিনি কৈ যাম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব বুলি মই আশা কৰিলোঁ আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে ফ'ল' কৰি দিব এইটো মেইন হাইৱে দেখিছে আৰু ইয়াতে ফাৰ্নিচাৰৰ বস্তুখিনি আছিলে আৰু ইয়াতে আপোনালোকৰ ইলেক্ট্ৰনিক্সৰ বস্তু আছে কাৰেং তো বলক এতিয়া ইয়ালৈ সোমাই গৈছোঁ আৰু ইয়াতে প্ৰথমতে কি বস্তু আছে আপোনালোকক দেখাম নমস্কাৰ দাদা ইয়াতে এইকেইটা ফ্ৰিজ আছে দাদা ক'ব দাদাৰ নামটো ক'ব আপোনাৰ আৰু ইয়াতে আপোনাৰ পেনাছনিকৰ এইটো হ'ল সাইড বাই সাইড বহুতো স্পেচ আছে ইয়াৰ প্ৰাইচটো কিমান হয় এইটো 1,20,000 592 লিটাৰ হয় 592 লিটাৰ তো ফ্ৰিজ হয় কাষৰটো দেখাব আছে স্যামসাঙৰ এইটো স্যামসাঙৰ হয় স্যামসাঙৰ হয় সাইড বাই সাইড ইয়াৰ এমআৰপি আছে 1,24,000 ইয়াৰ লিটাৰটো বেছি ইয়াৰ কিমান হয় লিটাৰ লিটাৰ আছে 653 লিটাৰ 653 লিটাৰ এইটোতকৈ বেছি আছে বেছি হয় লিটাৰটো এইটো আপোনাৰ মেট ফিনিছৰ হয় হয় কালাৰ এটা আৰু এইটোটা আছে এলজি সাইড বাই সাইডে হয় এইটো চাব পৰা ভিতৰত ইয়াৰ দাম আছে 1,50,699 699 লিটাৰ লিটাৰ হ'ল 655 লিটাৰ এইটো প্ৰাইচ আছে তোমাৰ 62,000 লিটাৰ হ'ল 363 লিটাৰ এইটো কনভাৰ্টেবল হয় এইটো স্যামসাঙৰ হয় ন স্যামসাঙৰ হয় আৰু এইটো স্যামসাঙৰ হয় এইটো আকৌ লিটাৰ 386 লিটাৰ 386 লিটাৰ ইয়াৰ খোলা অপশ্যনটো অলপ বেলেগ হয় মানে এইটো ওপৰত দুটা হয় আৰু ইয়াত দৈ বনোৱা অপশ্যন আছে কাৰ্ড মেছ বুলি কয় 8 ঘণ্টাত আপোনাৰ দৈ বনাব পাৰিব প্লাছ এইটো 8 ঘণ্টাত দৈ বনাব পাৰিব দৈ হৈ যাব আৰু এভাৰকুল টেকন'লজি আছে তোমাৰ লাইট নাথাকিলে ই 12 ঘণ্টা ঠাণ্ডা কৰি ৰাখিব ভিতৰ পাৰ্ট বস্তুখিনি ঠাণ্ডা কৰি ৰাখিব ভাল হৈ থাকিব আৰু হয় হয় ইয়াৰ প্ৰাইচটো কিমান ক'লে আপুনি এইটো আছে 62,000 আৰু এটা আছে এইটো নতুন আহিছে স্যামসাঙৰ এইটো লিটাৰ আছে 523 লিটাৰ তোমাৰ দাম আছে 81,000 ইয়াতে তোমাৰ ডাইৰেক্ট ৱাটাৰ ডিছপেন্সাৰ আছে হয় ইয়াতে তুমি পানী খাবলৈ মন গ'লে গিলাচ দি ডাইৰেক্ট মানে সেন্সৰ আছে না গিলাছটো বাকি দিলে মানে পানী হৈ যাব ভিতৰ বস্তু ইয়াতে আছে তুমি পানী ইয়াতে ষ্ট'ৰেজ কৰিব পাৰিবা পানীটো মানে তাত ভৰাই থ'ব লাগিব হয় হয় কুলাৰ চিষ্টেম আছে ডাইৰেক্ট ইয়াতে পানীটো ভৰাই ঠাণ্ডা দিব হৈ থাকিব খাব পাৰিবা ভিতৰতো বহুত স্পেচ আছে ভিতৰত বহুত আছে স্পেচ কিমান ডাঙৰ হয় হয় আৰু ইয়াৰো সেই একেই হয় এভাৰকুল আছে আৰু লিটাৰটো বেছি হ'ব এইটো হ'ল পেনাছনিকৰ এইটো BMR বুলি কয় হয় BMR মিনছ হ'ল মানে যেনেকৈ আমাৰ আইচ চেম্বাৰবিলাক ফ্ৰিজৰ ওপৰত থাকে ইয়াৰ তলত আছে ভিতৰৰ স্পেচটো চাব পৰা ইয়াতে ভিতৰতো বহুত স্পেচ আছে এইটো লিটাৰ আছে তোমাৰ 357 আৰু ইয়াৰ প্ৰাইচটো প্ৰাইচ আছে তোমাৰ 78,499 78,499 ডিছকাউণ্ট হ'ব হয় ইয়াতে মানে যিটো দাম কৈ থকা হৈছে গোটেইকেইটাৰ এইটো ফিক্স বুলি আপোনালোকে নাভাবিব মানে আপোনালোকে যদি আহে অলপ ইয়াতে ডিছকাউণ্ট হ'ব আৰু এইটো এটা পেনাছনিক BMR হয় তাতকৈ লিটাৰটো বেছি এইটো 401 লিটাৰ হয় 401 লিটাৰ স্পেচ একে থাকিব মানে ইয়াৰো তেনেকৈ আইচৰ হেৰিটো তলত আছে লিটাৰটো বেছি লিটাৰ এইটোতকৈ মানে এইটোৰ লিটাৰটো বেছি আছে আৰু এইটো স্যামসাঙৰ হয় এইটো কনভাৰ্টেবল 314 লিটাৰ ভিতৰৰ স্পেচখিনি এনেকুৱা ইয়াৰ প্ৰাইচটো কিমান ক'লে ইয়াৰ প্ৰাইচ আছে তোমাৰ 50,000 তাৰপৰা ডিছকাউণ্ট হ'ব হয় আপোনালোকে ইয়াত আহিলে ৱাশ্বিং মেচিনো পাব এইকেইটা ফ্ৰণ্ট লোডেড হয় আৰু ইয়াৰ প্ৰাইচটো আছে 46,600 হয় আৰু ইয়াতে ইনবিল্ট হিটাৰ চৰি তো এইকেইটা আছে ইয়াৰ প্ৰাইচটো আছে 57,000 স্যামসাঙৰ হয় গোটেইকেইটা এইটো পেনাছনিকৰ হয়
আৰু এইটো আছে IFB এটা 59,690 ৰুপিছৰ হয় অনলি ডায়াৰ কৰিব পাৰি ন IFB ইয়াৰ প্ৰাইচটো কিমান হয় এইটো প্ৰাইচ আছে তোমাৰ 22,690 22,690 এইটাও আছে প্ৰাইচ কিটা ইমানো বেছি নহয় মানে আপোনালোকে আহিলে ইয়াতে ডিসকাউন্ট হৈ যাব এটাতে আছে স্যামসাঙৰ 56,000 আৰু এনেকে ফিল্টাৰ আছে আপোনালোকে ফিল্টাৰো ল'ব পাৰিব একুৱাগাৰ্ড আছে একুৱাগাৰ্ডো ল'ব পাৰিব ফেন আছে আৰু LED টিভি আছে টিভি কিটা কিহৰ হয় স্যামসাঙৰ আছে ন চাৰিটা Sony হ'ব Panasonic এটা আছে স্যামসাং তলৰ দুটা কিহৰ হয় তলৰটা Samsung স্যামসাং গোটেইকেইটা স্যামসাং এ এটা গোটেই ডিসপ্লে Samsung হয় হয় আৰু এফালে Panasonic আছে Sony আছে ইয়াতে আপোনালোকে এচিও আছে এচি আপোনালোকৰ স্যামসাঙৰ আছে গোটেইকেইটা Samsung আছে Panasonic আছে কেলভিনেটৰ হ'ব ইয়াতে এচি মানে কিমান কম দামৰ পৰা পায় সবতকে কম দামৰ এচি আহিব আপোনাৰ 31,500 মানৰ পাই যাব 31,000 ৰ পৰা হ'ব আৰু একদম হাইয়েষ্ট কিমানলৈকে আছে হাইয়েষ্ট আপোনাৰ 50,046 এনেকুৱা মানতো আছে 55 ত আহিব মানে টন হিচাপত আহিব দুইটা হ'লে দামটো বাঢ়ি যাব আপোনালোকে আহি কৰি মানে দোকানত চাই দাদাৰ লগত কথা চথা পাতি কৰি ল'ব আৰু এইটো ৰুমত পুৰা ৱাশ্বিং মেচিন আছে আপোনালোকক ৱাশ্বিং মেচিনো অলপ দেখাম এইটো এটা আছে ৱাশ্বিং মেচিন সেমি অটোমেটিক 6.5 কেজি 6.5 কেজি তোমাৰ 13,300 টকা 13,300 টকা এইটো কিন্তু ৱাশ্বিং মেচিন নাই এইটো হ'ল তোমাৰ ডিছ ৱাছাৰ এইটো কাঁহীবাতি ধোৱা মেচিন এইটো স্যামসাঙৰ হয় এইটো তোমাৰ এনেকুৱা সিস্টেম হয় হয় ইয়াৰ প্ৰাইসটো কিমান 51,900 কাঁহীবাতিও আপোনালোকে মানে আজিকালি মেচিনত ধুব পাৰিব বহুতখিনি সুবিধা কৰি দিছে স্যামসাঙে কৰিছে দেই এই সুবিধাটো আৰু এইটো হ'ল IFB টপ লোড হয় IFB টপ লোডেড ইয়াৰ প্ৰাইসটো কিমান আছে 24,000 আৰু এটা টপ লোডেড স্যামসাঙৰ হয় 7 কেজি ইয়াৰ প্ৰাইসটো কিমান আহিব ইয়াৰ তোমাৰ 21,500 21,500 এইটো এটা আছে স্যামসাঙৰ ৱাশ্বিং মেচিন এইটো 27,000 8 কেজি হয় 8 কেজি এইটো 8 কেজি তোমাৰ 25,500 সৰি ওকে এইটো স্যামসাং 9 কেজিটোৰ দাম কিমান এইটো 26,500 নপৰা আছে এইটো হ'ল Panasonic 7.5 কেজি ওকে এইটো ওয়াইফাই কানেক্ট আছে নেকি ওয়াই এইটো কানেক্ট লিভিং এইটো ওয়াইফাই কানেক্ট হয় হয় মানে আপোনালোকে মোবাইল দি অপাৰেট কৰিব পাৰিব এইটো হয় এইটো আছে IFB ইয়াৰ প্ৰাইসটো IFB তোমাৰ 31,450 আৰু এফালে এনেকে আছে Panasonicৰ এনেকে আছে আপোনালোকে আহি কৰি চাব পাৰিব এটোতো এনেকে ওয়াইফাই কানেকচন আছে এইটো ডিসপ্লে আছে ফেভাৰৰ এইটো ডিসপ্লে এইটো ফেভাৰ কোম্পানী হয় মানে স্যামসাঙৰো নহয় ফেভাৰৰো আছে আপোনালোকে ইয়াতো বাচন ধুব পাৰিব ইয়াৰ প্ৰাইসটো কিমান ক'লে ইয়াৰ প্ৰাইস তোমাৰ 45 সামথিং আহি যাব এটা আপোনালোকে চিমনিও পাই যাব দাদাই ক'ব চিমনিৰ বিষয়ে অলপ চিমনি এটা কেপছৰ পাব প্লাস ফেভাৰ আহিব IFB পাব হয় ডিসপ্লে কৰা আছে মডেল ওয়াইজত এইটো প্ৰাইস আছে 29,000 এইটো আছে 27,990 এইটো হ'ব 34,990 প্লাস বাৰ্নাৰো হ'ব ফেভাৰৰ বাৰ্নাৰ আছে ইয়াতে 3 বাৰ্নাৰ হ'ব 2 বাৰ্নাৰ পাব গোটেইখিনি পাব ইয়াতে আৰু ইয়াতে এফালে আপোনাৰ ডিপ ফ্ৰিজ আছে ডিপ ফ্ৰিজ কিনে চাব পাৰে ডিপ ফ্ৰিজৰ প্ৰাইস কেনেকৈ আহিব এইটো প্ৰাইস কিমান হ'ব এইটো আছে 40,200 300 লিটাৰটো ব্লু ষ্টাৰ কোম্পানী ব্লু ষ্টাৰ 100 লিটাৰ পাই যাব 1 লিটাৰ পৰা ষ্টাৰ্টিং আৰু 100 লিটাৰ পৰা 100 লিটাৰ পৰা ষ্টাৰ্টিং এইটো 500 লিটাৰ এইটো 500 কে 500 কিটা প্ৰাইস কিমান হয় 500 তোমাৰ 42,990 আছে এবাৰ ডিসকাউন্ট হ'ব ঠিক আছে এটা হাৰ্ড টপ হয় গ্লাস টপো আছে গ্লাস টপ এটা এইটো ব্লু ষ্টাৰ কোম্পানী এইটো প্ৰাইস কিমান কে আহিব 44,000 আছে নাম 44 এইটো ভোল্টেজৰ হয় এইটো আছে তোমাৰ 39,900 তো গাইজ আপোনালোকে ইয়াতে ফ্ৰিজ দেখিলে ৱাশ্বিং মেচিন দেখিলে আৰু টিভি দেখিলে তো আপোনালোকে যদি কিবা লাগে ইয়াত মানে মই খুব কম দেখাইছো ভিডিঅ'ত আপোনালোকে আৰু আহি পেলাই আৰু চাব পাৰিব ৱাশ্বিং মেচিন সব কিমানকেইটা আছে মই খুব 6-7টা মান দেখালো আপোনালোকক আপোনালোকে দোকানত আহি পেলাই চাই কৰি কিনিব পাৰিব আৰু ইয়াতে যিটো মই প্ৰাইস কৈছো বা দাদাজনে যিটো প্ৰাইস কৈছে সেইটোৱে ফিক্স প্ৰাইস নহয় আপোনালোকে আহিলে ডিসকাউন্ট হ'ব আৰু ক'ব যে মোৰ ভিডিঅ' চাই আহিছো বুলি তেতিয়া দিব আৰু হয় নাই দাদা কওক হয় হয় ভিডিঅ' চাই আহিছো বুলি ক'লে অলপ এক্সট্ৰা এটা ডিসকাউন্ট পাব আৰু আপোনালোকে
তো এনেকৈ দেখালোঁ আৰু যদি ইয়াৰ ওপৰত এনি কুৱেশ্যন আপোনালোকৰ কিবা যদি কুৱেশ্যন মানে কিবা জানিবলগীয়া যদি আছে তো মোক আপোনালোকে কমেণ্ট কৰিব মই কমেণ্টৰ ৰিপ্লাই দিবলৈ নিশ্চয় ট্ৰাই কৰিম তো আজিলৈ ভিডিঅ'টো এনেকৈ সামৰণি মাৰি দিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই